हेलो फ्रेंड वेलकम बैक माय चैनल। आज पुनः एटी नतुन टपिकर ऊपर भिडिओ লৈ আনিছো আপোনালোকৰ বাবে। আজি এই ভিডিওটো আপোনালোকে ধৰিব পাইছে যে কি ওপৰত মই বনাইছো। আজি এই ভিডিওটো লেটাৰ এনালজি ৰিজনিংৰ এটা টপিকৰ ওপৰত বনাইছো, 5টা কোৱেশ্চন লৈ। গতিকে আমি জানো আগতেও মই ভিডিও দিছো যে লেটাৰ এনালজিৰ ওপৰত। তাত মই কৈছো যে এলফাবেটৰ এইখন চাৰ্টখন এ বি সি ডি এনেকে একেবাৰে জেডলৈকে এখন লেটাৰ এনালজিৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। লেটাৰ এনালজিৰ যিখিনি কুৱেশ্যন সলভ কৰিবলৈ এখন ইম্পৰ্টেণ্ট হয়। গতিকে এখন মনত ৰখাটো ইম্পৰ্টেণ্ট হ'ব, তেতিয়াহে আমি যিবিলাক কুৱেশ্যন আহে সেইবিলাক ভালদৰে সলভ কৰিব পাৰিম। চ' এখন ইম্পৰ্টেণ্ট। মই প্ৰথমতে সেইকাৰণে ভিডিঅ'টো আৰম্ভণিতে দেখুৱাই লৈছোঁ যাতে আপোনালোকৰ সহায় হয়। চ' আহক কুৱেশ্যনবিলাক সলভ কৰোঁ এইখনৰ সহায়ত। চ' এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে EGNR। প্ৰথম পাৰ্টটো চাওঁ। প্ৰথম পাৰ্টত দিয়া হৈছে EGNR, তাৰপিছত ইজ টু IKRV। ফাৰ্ষ্ট পাৰ্টটো যি ধৰণে দিয়া হৈছে তাক সলভ কৰি আমি ছেকেণ্ড পাৰ্টটো যিটো SUAG দিছে প্ৰথম, তাৰপিছত কুৱেশ্যন মাৰ্কটো সলভ কৰিছে তাক আমি সলভ কৰিম। কিন্তু ফাৰ্ষ্ট পাৰ্টটো কেনেধৰণে সলভ হৈছে আমি সেইটো চাই লওঁ। চ' ফাৰ্ষ্ট পাৰ্টৰ এতিয়া EGNR দিছে, তাৰ লগত কেনেকৈ আমি IKRV পালোঁ। এতিয়া আমি যদি চাওঁ আমাৰ এলফাবেটখনৰ ABCD এলফাবেটখন আমি যদি চাওঁ A B C D E হয়। এতিয়া আমাক দিছে E2। এতিয়া E2 পৰা আমি কি কৰিব লাগিব, E2 আমি ধৰিব নালাগে। এইটো আমাক ধৰিব নালাগে। আমি Fৰ পৰা ধৰিম। F হ'ল, G হ'ল, H হ'ল, তাৰপিছত নেক্সট I হ'ল। চ' E2 বাদ দি F G H চাই, তাৰমানে 1 2 3 4 +4, সেইকাৰণে মই কাষত লিখি দিছোঁ। তাৰমানে ই পৰা +4 গ'লে +4 মানে 4টা এলফাবেট গ'লে আমি কি পাম, I পাম, I এলফাবেটটো পাম হয়। নেক্সট আমি জি পৰা যদি 4টা +4 মানে 4টা এলফাবেট যদি যাওঁ, যেনেকৈ এতিয়া জিটো আমাক ধৰিব নালাগে, জিটো থাওক, জিটো আমাক দি দিছে গতিকে জিটো আমাক ধৰিব নালাগে। তাৰপিছত নেক্সট কি কৰিম, আমি Hৰ পৰা ধৰিম। HIJK হ'ল। আকৌ +4 মানে 4টা এলফাবেট আমি পাই গ'লোঁ। চ' আমি K পালোঁ। 4টা এলফাবেটৰ পিছত জিৰ পিছত 4টা এলফাবেট যদি যাওঁ পাৰ হৈ, তেনেহ'লে আমি কি পাম, এলফাবেট K পাম। তেনেধৰণে ছেইম এনৰ পিছত আমি যদি যাওঁ কি পাম, চাব এনটো আমাক ধৰিব নালাগে, এনটো দিছে গতিকে এনটো আমি ধৰিব নালাগে। অ' ধৰিলোঁ, পি গ'লোঁ, কিউ গ'লোঁ, নেক্সট কি গ'লোঁ, আৰ গ'লোঁ, হ'ল আৰ পাই গ'লোঁ। নেক্সট ছেইম আকৌ আৰ দিয়া হৈছে, আৰটো আমাক ধৰিব নালাগে। এছ ধৰিলোঁ, টি ধৰিলোঁ, ইউ, তাৰপিছত ভি, চব ভি পাই গ'লোঁ। চব পাই গ'লোঁ। আমাৰ যিটো দিছে কি পালোঁ, IKRV। চ' ছেইম এতিয়া একেটা টেকনিকে আমি ইউজ কৰিম। কেনেকৈ কৰিম আপোনালোকে ধৰিব পাৰিছে, মই লিখি দিছোঁ আপোনালোকৰ হেল্প হ'বলৈ। চ' ফাৰ্ষ্ট কি হ'ব, এইচ দিছে, এইচটো আমাক ধৰিব নালাগে। ছেইম আগৰ টেকনিকটোৰ ধৰণে IJKL হ'ল, এল পালোঁ। তাৰপিছত ইউ দিছে, ইউটো আমাক ধৰিব নালাগে। VWXY, ৱাই পাই গ'লোঁ। +4 গ'লে 4টা এলফাবেট গ'লে ইউ পৰা, 4টা এলফাবেট গ'লে কি পালোঁ, আমি ৱাই পাই গ'লোঁ। নেক্সট আমি এইটো দিছে, এইটো আমাক ধৰিব নালাগে। BCDE, ই পাই গ'লোঁ, হৈ গ'ল। নেক্সট তাৰপিছত জিটো দিছে, জিটো আমাক ধৰিব নালাগে। HIJK হৈ গ'ল। জি পৰা আমি 4টা এলফাবেট গৈ K পাই গ'লোঁ। চ' পাই গ'লোঁ আমাক কি, LYEK। চ' অপশ্যন এ ইজ এ কাৰেক্ট এনচাৰ হ'ব। আশা কৰিছোঁ আপোনালোকে এইটো বুজিব পাৰিছে, মই বুজোৱাত আপোনালোকে শুদ্ধকৈ বুজিছে। চ' নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। এতিয়া কুৱেশ্যন 2টো চাওঁ। কুৱেশ্যন 2টো দিছে BGEH2GLJF। ছেকেণ্ড পাৰ্টটো প্ৰথম চাবই নালাগে। ফাৰ্ষ্ট পাৰ্টটো যদি সলভ কৰি দিব পৰা যায়, ছেকেণ্ড পাৰ্টটো আপুনি ওলাই যাব। আগতে এইটো একেই ধৰণৰ, আগৰটো ধৰণে একেবাৰে ইজি।
আপোনালোকৰ প্ৰেক্টিছ হ'বলৈ কাৰণে দিছোঁ যাতে ভালকৈ আৰু বুজিবলৈ সহায় হয়। চ' এইটো দিছে বি লগত জি কেনেকৈ আমি পালোঁ। আমি এতিয়া বি পিছত বিটো আমাক ধৰিব নালাগে এলফাবেটটো। তাৰপিছত আমি কি ক'লোঁ, চি পালোঁ, ডি পালোঁ, ই হ'ল, এফ হ'ল, জি হ'ল। তাৰমানে আগৰটোত +4 গৈছিলে, এতিয়া +5 যাব, মানে বি পৰা +5 মানে 5টা এলফাবেট যাব। তেতিয়া আমি বি পিছত আমি তেতিয়া 5টা এলফাবেট গ'লে কি পালোঁ, জি পালোঁ। তেনেকৈ জি পিছত আমি যদি যাওঁ আপোনালোকে চাব কি পাম, আমি এল পাম হ'ল। তাৰপিছত ই পিছত গ'লে জে পালোঁ, তাৰপিছত +5 মানে 5টা এলফাবেট। ই পিছত 5টা এলফাবেট গ'লোঁ। ইটো ধৰিব নালাগে, ইটো নধৰাকৈ আমি পালোঁ। ইটো নধৰি তাৰপিছত আমি 5টা এলফাবেট গৈ আমি জে পালোঁ। ছেম এ পিছত কি পালোঁ, এইটো ধৰাহেঁতেনতো আমি যদি এইটো আমি ধৰি ল'লোহেঁতেন ধৰক, তেতিয়া কি পালোঁহেঁতেন, আমি ডি পালোঁহেঁতেন যদি +5 গ'লোহেঁতেন। অ'কে চৰি, এইটো ধৰাহেঁতেন আমি +5 যদি আমি 5টা এলফাবেট যদি গ'লোহেঁতেন তেতিয়া আমি ই পালোঁহেঁতেন। কিন্তু ইয়াত কৈছে এফ, তাৰমানে আমাক এইটো ধৰিব নালাগে, এইটো আপোনালোকে নধৰিব, এইটো নধৰিব কাৰণ এইটো আমাক দি থোৱা আছে। গতিকে আমি বি পৰা ধৰিম, তেতিয়া হ'ব। এইটো নধৰি এইটো নধৰিলোঁ, নেক্সট আমি বি পৰা ধৰিলোঁ, বি চি ডি ই এফ হ'ল। চ' এইটো এনেকৈ ধৰণে ওলাই গ'ল যিটো আমাক দিছে উলিয়াই, জি এল জে এফ। চ' ছেম একেধৰণে ইউ পিছত আমি যদি +5 কৰোঁ, তাৰমানে ইউ পৰা আমি 5টা এলফাবেট গ'লোঁ, কি পালোঁ, জেড পালোঁ। নেক্সট এমৰ পিছত আকৌ +5 মানে 5টা এলফাবেট গৈ আমি আৰ পালোঁ। কিউ পিছত আমি গৈ পেলাই কি পাম, কিউ পিছত আমি কি পাম, ভি পাম, +5 মানে 5টা এলফাবেট গৈ। তেনেকৈ জি পিছত আমি কি পালোঁ, এল পালোঁ। কেনেকৈ পালোঁ, যে আমি যিটো নধৰিলোঁ, যিটো ধৰিব নালাগে, যিটো আপুনি কাউণ্ট নকৰিব, কাউণ্ট নকৰাকৈ আমি জি পিছত যিটো এলফাবেট আছে এইচৰ পৰা আমি সেইটো কাউণ্ট কৰিলোঁ, কাউণ্ট কৰি আমি 5টা এলফাবেট গ'লোঁ। চ' আমি কি পালোঁ, এল পাই গ'লোঁ। চ' আমাৰ কাৰেক্ট এনচাৰটো কোনটো হ'ব, কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, কি হ'ল জেড আৰ ভি এল, সেইটো হ'ব। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো দিছে কুৱেশ্যন 3, DOG ERL দিয়া হৈছে, তাৰপিছতে নিউ কুৱেশ্যন মাৰ্ক। চ' কুৱেশ্যন মাৰ্কটো ছল্ভ কৰাৰ আগতে আমি ফাৰ্ষ্ট পাৰ্টটো ছল্ভ কৰি লওঁ, তেতিয়া ইজি হ'ব, আমি পাই যাম। তেতিয়া নেক্সট যিটো আমাক উলিয়াব দিছে সেইটো আমি কুৱেশ্যনটো পাই যাম এনচাৰ। চ' আমি এইটো চাওঁ, এইটো একেবাৰে ইজি। এইটো দিছে ফাৰ্ষ্টটো ডি, প্ৰথমটো চাওঁ ডি, পিছত ডিটো নধৰি তাৰপিছত +1 গ'লে আমি 1 এটা এলফাবেট গ'লে ই পাই গ'লোঁ। চ' সেইকাৰণে +1 বুলি লিখি দিছোঁ মই আপোনালোকৰ সহজ হোৱাকৈ। চ' ই পালোঁ। নেক্সট কৈছে অ' পিছত দিছে আৰ, এইটো অ' পিছত কৈছে আৰ, কেনেকৈ পালোঁ সেইটো চাওঁ আমি। অ'টো ধৰিব নালাগে, অ'টো নধৰাকৈ আমি পি কিউ আৰ, তাৰমানে 3টা এলফাবেট গ'ল, সেইকাৰণে +3 লিখি দিছোঁ মই, যে 3টা এলফাবেট গ'ল। নেক্সট এতিয়া জি দিছে, এল কৈছে, কেনেকৈ হ'ল, যিটো ধৰিব নালাগে, কাউণ্ট নকৰিব। তাৰপিছত এইচটো ধৰিব, এইচৰ পৰা কাউণ্ট কৰিব, HIJKL, তাৰমানে +5, জে পৰা কাউণ্ট নকৰাকৈ এইচৰ পৰা কাউণ্ট কৰি আমি 1 2 3 4 5 এল পাই গ'লোঁ। চ' তাৰমানে ইয়াত দেখিছোঁ আমি প্ৰথম পাৰ্টটো +1 গৈছে, +3 গৈছে, +5 গৈছে, তাৰমানে এটা গৈছে প্ৰথম এলফাবেট, নেক্সট কৈছে 3টা এলফাবেট গৈছে, তাৰপিছত কৈছে 5টা এলফাবেট গৈছে। চ' এতিয়া আমি একেধৰণে যিটো আমাক ছল্ভ কৰিছে সেইটো উলিয়াম। এনৰ পিছত আমি এটা এলফাবেট গ'লে কি পাম, অ' পাম, চ' অ' ওলাল। তাৰপিছত নেক্সট ই পিছত আমি 3টা এলফাবেট যদি কাউণ্ট কৰোঁ, ইটো কাউণ্ট কৰিব নালাগে, ই পিছৰ এলফাবেটটোৰ পৰা কাউণ্ট কৰিলে FGH হ'ল, এইচ পালোঁ। নেক্সট ডব্লিউ পৰা আমি যদি ডব্লিউটো কাউণ্ট কৰিব নালাগে, ডব্লিউ পিছৰ এলফাবেটৰ পৰা কাউণ্ট কৰিলে আমি কি পাম, ডব্লিউ পিছৰ এলফাবেটটো আমি কাউণ্ট কৰিলে আমি পাম XYZ A, জেডতটো শেষ হৈ গ'ল, সেইকাৰণে আকৌ এ পৰা ষ্টাৰ্ট হ'ব, বি, তাৰমানে +5 বুলি কৈছেনে, ডব্লিউ পৰা +5 যদি আমি মানে 5টা এলফাবেট কাউণ্ট কৰোঁ তেতিয়া আকৌ বি পাম। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, কি পালোঁ, OHB। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ।
এইটো চাওঁ এতিয়া দিছে এইটো এটা চিষ্টেমটো অলপ বেলেগ ইজি হয় কিন্তু চিষ্টেমটো অলপ বেলেগ যে কুৱেশ্যন 4টো দিছে AB = CD কেনেকৈ হ'ল এতিয়া সেইটো যিটো দিছে তেনেকুৱাই এটা সেম ইয়াত দিয়া হৈছে যেটো আমাক শুদ্ধ হেতু কেনেকৈ হ'ল এতিয়া আমি চাম আমাক দি দিছে AB তাৰপিছত কৈছে CD এতিয়া আমি যদি চাওঁ A বা B লে ডিফাৰেন্স প্ৰথম কি হ'ব A বা B লে ডিফাৰেন্স +1 মানে এটা আছে হয় সো হেতু আমি চাব লাগিব কাৰণ C আৰু D কৈছে না C আৰু D যেতিয়া পাইছে তাতো কৈছে মাজত যেটো ডিফাৰেন্স আছে হেতু +1 কিন্তু তাৰপিছত কৈছে A বা C তাৰ মানে B C +2 হ'ল +2 তাৰ মানে ওপৰত মানে হিহঁত দুইটা এলফাবেটৰ মাজত +1 ডিফাৰেন্স আছে ঠিক তেনেকৈ হিটুৰ লগত এটো এটা ভাগলৈ ইটো ভাগ তাৰ ডিফাৰেন্স +2 আছে মানে দুটা এলফাবেট আছে সো এখিনি তেনে ধৰণে B পিছত C আৰু D দুটা এলফাবেট গৈ আমি 2 +2 একে লিখিছো যে দুটা এলফাবেট গৈ আমি D পাই গলো এতিয়া চালো যে C আৰু D মাজত ডিফাৰেন্স কিমান আছে +1 হিহঁতৰ মাজত +1 আছে হেতু ধৰণে আমাৰ যিটো কাৰেক্ট হেতু আমি চাব লাগিব এতিয়া আমি চাওঁ এতিয়া যদি আমি চাওঁ এতিয়া অপচন বি টো যদি চাওঁ তেতিয়া চাব MN ঠিকই আছে +1 ডিফাৰেন্স আছে হিহঁতৰ মাজত কিন্তু QRS +2 আছে গতিকে মাজত হিহঁতৰ ডিফাৰেন্স কিন্তু এটা 1 নহল কিউ পিছত R হ'ব লাগিছিল হ'ল তেনেকৈ এতিয়া আমি ইকিটা যদি চাওঁ তাতো আপোনালোকে দেখিব ডিফাৰেন্সটো কাৰেক্ট নহয় কিন্তু আমি এতিয়া যদি যেটো অপচন A তাক যদি আমি মিলাই চাওঁ তেনেহলে চাব G আৰু S ৰ মাজত ডিফাৰেন্স কিমান হ'ল +1 হেমতে কাৰেক্ট হ'ল হৈ গল এতিয়া G পিছত যদি আমি দুটা এলফাবেট যাওঁ যেটা কি পালো HI হৈ গল নেক্সট আমি H ৰ পিছত যদি দুটা এলফাবেট যাওঁ কি পালো I J হৈ গল সো I আৰু J মাজত আমাৰ ডিফাৰেন্স কিমান হ'ল +1 সো কাৰেক্ট আনসাৰটো অপচন A হ'ব IJ পাই গলো GH = IJ হ'ব কাৰেক্ট আনসাৰ সো আশা কৰিছো আপোনালোকে বুজিব পাৰিছে মই বুজোৱাটো সো নেক্সট কোৱেশ্চন লৈ যাওঁ Question 5 দিছে যে capital F AC small তাৰপিছত আকৌ Y to capital letter so is to দিছে Y capital letter CA small letter আৰু তাৰপিছত F to কৈছে capital letter এতিয়া আপোনালোকে ধৰিব পাৰিছে চাগে যে এই দুটাৰ মাজত কিবা এটা কমন আছে কেনে ধৰণে কমন আছে ইয়া চাব যে ইয়াৰ F2 যেটো F ফাৰ্ষ্টত আছে এটো F2 F2 এতিয়া নেক্সট যেটো পাৰ্ট কৈছে তাত F2 পিছলে গুছি গৈছে হল তাৰ পিছত কৈছে A আছে হল F ৰ ওচৰত A আছে তে F ৰ ওচৰত এবে উল্টাকে A হল বা এনেকৈ বুজিব পাৰে Y টো লাষ্টত আছে ফাৰ্ষ্ট পাৰ্টটো সো সেকেন্ডত যেটো দিছে ফাৰ্ষ্ট পাৰ্টৰ সেকেন্ডৰ যেটো দিছে Y টো আগলৈ গুছি গল ফাৰ্ষ্টত হৈ গল লাষ্ট লেটাৰটো ফাৰ্ষ্ট লেটাৰ হল নেক্সটত তাৰ পিছত Y কা ওচৰত কি আছিল C আছিল তো C টো তাৰ পিছত হল নেক্সট তাৰপিছত C পিছত কি আছিল A আছিল তো A টো আহিলে তাৰপিছত লাষ্ট যেটো আছিল F ক্যাপিটাল লেটাৰ হেতু F টো লাষ্টত হৈ গল ফাৰ্ষ্ট লেটাৰটো লাষ্ট লেটাৰ হৈ গল আৰু লাষ্ট লেটাৰ ফাৰ্ষ্ট লেটাৰ হৈ গল সেকেন্ডত সো সেম এতিয়া আমাক যেটো উলিয়াব দিছে আমি তেনে ধৰণে সলভ কৰিম চাব যেটো দিছে G যেটো আছে হেতু লাষ্ট ফাৰ্ষ্ট লেটাৰটো আমি লাষ্ট লেটাৰ কৰিলো বা GMA যেটো G আছে হেতু ক্যাপিটাল লেটাৰ M এটো স্মল লেটাৰ আৰু J এটো ক্যাপিটাল লেটাৰ এতিয়া J যেটো আছিল এটো লাষ্ট লেটাৰটো এতিয়া আমি ফাৰ্ষ্ট লেটাৰ পাই গলো J ওচৰত কি আছিল A আছিল A পালো M আছিল M পালো আৰু G যেটো ক্যাপিটাল লেটাৰ আছিল হেতু আমি লাষ্ট ফাৰ্ষ্ট লেটাৰটো লাষ্ট লেটাৰ পাই গলো সো আমাৰ কাৰেক্ট আনসাৰটো আমি পাই গলো কি আছিল একে হ'ব খালি উল্টাকে হ'ব লাষ্ট লেটাৰটো ইয়াত ফাৰ্ষ্ট লেটাৰ হ'ব আৰু ফাৰ্ষ্ট লেটাৰটো লাষ্ট লেটাৰ হ'ব আৰু লাষ্ট লেটাৰটো যেটো ওচৰ যেটো লেটাৰ আছে হেতু লেটাৰ হৈ যাব আৰু নেক্সট তাৰ পিছত যেটো লেটাৰ আছে হেতু হ'ব তাৰপিছত লাষ্ট ফাৰ্ষ্ট লেটাৰটো লাষ্ট লেটাৰ হৈ যাব
যেটো এনসাৰ ওলাব লাগে সো এনসাৰটো কোনটো হ'ব এনসাৰ হ'ব অপচন এ ক্যাপিটাল লেটাৰ জে এ এম স্মল লেটাৰ জি হ'ব যেটো ক্যাপিটাল লেটাৰ হেতু তাৰমানে ফার্স্ট লেটাৰ গৈ লাস্ট লেটাৰ হল আৰু লাস্ট লেটাৰ গৈ ফার্স্ট লেটাৰ হল সিম্পল সো আশা কৰিছো আপোনালোকে এটো কোৱেশ্চন সলভটো বুজি পাইছে আৰু মই বুজোৱাটো আপোনালোকে ভাল পাইছে যদি ভিডিওটো চাই ভাল পাইছে সো লাইক কৰি দিব আৰু আগলৈ এনেকুৱা ভিডিওসমূহ চাই থাকিবলৈ এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল আৰু এনেকুৱা ভিডিওসমূহ পাই থাকিবলৈ আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু নেক্সট ভিডিও অতি সোনকালে লৈ আহিম সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ